हेलो फ्रेंड्स गुड मॉर्निंग ए आदि बेटा और मैं माक डॉक्टर देखाबले ओलाइছো मा भंटीर লগত स्कूटीत আহিব আমি দুটা অকমান খুজকাৰি যাও এখিনি গৈ থাকো দেখাও এটো হৈছে মাৰ্কেটা ষ্টেচন দেখাই আছে অলপ আগত এখিনি ষ্টেচন পাৰা বুলি কয় এই কালী মন্দিৰটোৰ এই সাইডে যেটো ঘৰ আছে এইফালে হেটো আমাৰ ভন্টিৰ ঘৰ বলক দেখাই আছে এয়া হৈছে মাৰ্কেটা ষ্টেচন পাৰা মাৰ্কেটা ৰেলৱে ষ্টেচন এফালে পেন্ডেল বনিছে কৈ দিয়া এফালে পেন্ডেল বনি আছে গণেশ পূজা 19 তাৰিখে গণেশ পূজা আপোনালোক পাৰিলে আহিব ইয়া ডাঙৰকৈ পতা হয় আহা এই গিটা আমাৰ ৰেল লাইন কোৱা আকৌ এ হৈছে ন ভিডিঅ' বেটা কিনাই কিনাই নহয় এইফালে আহা আজি সানডে যে মানুহটো এতিয়া বৰ্তমান ৰাতিপুৱা নাই ট্ৰেইন আহা সময়ত হ'ব ইন্টাৰচিটি যেতিয়া আহিব ছাত্ৰ আদিক আমাৰ ছাতি ধৰাই দিছো মোক নালাগে তুমি লৈ থাকাচোন সব এই লাঠি পেলোৱা এয়া ছাতি লৈ আমাৰ আদিদাৰ বেটা গৈছে येलो শুজ নহয় স্লিপাৰ येलो টি-শাৰ্ট এয়া মাৰ্কেটা ষ্টেচন কোনটো কৰিবা বেটা কোনটো বনাইছে এইটো লিখা আছে নহয় ৰেলি ৰুম এবোৰ কিবা কি বস্তু থা ভিতৰত আহা 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 এই দোকান সুকান আছে এইফালে তাৰ কাষতে আমাৰ মাৰ্কেটাৰ নেশনেল হাইৱেটো আছে দেখিছে আপোনালোকে আহা শুনা এখন আমাৰ আটাইতকৈ ষ্টেচনৰ ফেমাস হোটেল কলিতা হোটেল বুলি কয় ইয়াত দৈ কালাকন বিৰাট ধুনীয়া একদম টেষ্টি পোৱা যায় লোকেল গাখীৰে বনোৱা হয় জাগুনৰ পৰা আহে গাখীৰ এইটো হৈছে মাৰ্কেটা ষ্টেচন বিৰাট ৰ'দ দিছে আজি দেই সেইটো হাইৱে তলত চাই আহিবা চোনা কিনাৰলে আহা এইটো টিকেট কাউণ্টাৰে টিকেট কটা হয় ঠিক আছে ফ্ৰেণ্ডছ আকৌ লগ পাম গৈ আছোঁ হস্পিটেললৈ হস্পিটেল মানে ফাৰ্মাচিত ক্লিনিক আছে তাতে দেখাম ডক্টৰজনক এ পাই গ'লো ডক্টৰৰ ক্লিনিক বজাৰ অলপমান আৰু বহুত ডাঙৰকৈ আছে বজাৰখন মাৰ্কেটাৰ ওপৰতো আছে তলতো আছে টল বজাৰ বুলি কওঁ লোৱাৰ মাৰ্কেট আমাৰ দন্দুৰী ভণ্টি এয়া হৈছে মাৰ্কেটাৰ দেৰবৰীয়া বজাৰ আমাৰ ৰেলৱে ট্ৰেকৰ লগত আছে ৰেলৱে ট্ৰেকৰ মাজত এইটো আমাৰ আদি ঘামি অৱস্থা নাইকিয়া হৈ গৈছে এখানে ৰেলৰ ব্ৰিজখন এফালে ফুটফাটৰ ব্ৰিজ আছে
समझिए आओ न तो हो कहीं के पैसा खा गई এইখন অকল চব্জি বজাৰ দেওবৰীয়া নেমু লৈ আছে মায়ে নালাগে বুলি আহি তোৰ ফালৰ পৰা আহা এইটো আমাৰ প্ৰিন্স ভैया কৈ দিয়া কোনজন প্ৰিন্স ভैया অ' এইজন হৈছে আমাৰ আদিহঁতৰ প্ৰিন্স ভैया বোলে সেইফালে তলত আমাৰ বুঢ়ীদিহিং ৰিভাৰ এয়া বজাৰৰ শিৱ মন্দিৰ এইফালৰ পৰা পাৰি তললৈ যাবলৈ ভোক লাগিছে পৰঠা খাই লওঁ হোটেলত সোমাই লৈছোঁ ট্ৰেইন আহি আছে বোলে এইফালে চাইডলৈ যাওঁ সেইটো কিনাৰলৈ যাওঁ কিনাৰলৈ যোৱা ইণ্টাৰচিটি মা আৰু ভণ্টিয়ে মাছ লৈ আছে বেটা মই ভণ্টি ঘৰলৈ গৈছোঁ পাছবেলা ঘৰলৈ যাম ডক্টৰক দেখুওৱা হৈ গ'ল বজাৰ কৰা হ'ল চব্জি বজাৰ মাছ লৈছে গৈ বনাম দেখাম আপোনালোকক আদি বেচাৰ দেখিছে এয়া চাওকচোন মুখখন গৰমত অৱস্থা নাই আমি দুটা খোজকাঢ়ি আহিছোঁ মা ভণ্টি স্কুটিত আহিছে ভণ্টিয়ে লৈ আহিছে গৰম ভীষণ পৰিছে আৰু দেই ভাল লগা নাই মাগু ভাই কৈছে এইখন আমাৰ গোবিন্দ হোটেল ইয়াত খানা বহুত ধুনীয়া বনায় ট্ৰেইনৰ পৰা আহি মানুহবোৰে প্ৰায়ভাগ ইয়াতে খায় বিৰাট টেষ্টি খানা বনায় এয়া এন কে ঘোষ ইয়াত আপোনাৰ মদৰ পৰা বিস্কুটৰ পৰা সকলো বস্তু অলপ হ'লচেলত পোৱা যায় বেটা এইফালে আহা চাহলৈ আহা ছাতিৰ তলত এতিয়া আমি এয়া ষ্টেচন পৰা গৈ আছোঁ সেইটো আগত য়েল্ল' কালাৰ গেট ওলাই আছে দেখিছে নহয় বৰ্ডখন মাৰ্কেটৰ ষ্টেচনৰ ইণ্টাৰচিটিখন আহিলে মানুহ অট'ত লৈ লৈ গৈছে পাঞ্জাৱ বেংক ইয়াতে আছে ওপৰত এইফালে দুৰ্গা পূজাৰ বেদি ইয়াত দুৰ্গা পূজা পতা হয় আৰু এইফালেও হয় স্পীড বলা বেটা ইমান শ্ল' গৈছা তোমালোকৰ বাগানত যোৱা কি নাই যাওঁ বাগানত চাহ দিবলৈ যাওঁ তোমাৰ বাগানত যাওঁতো যে ইয়াত আছিলে যে মাৰ্কেটত ময়ে গৈছোঁ
পৰঠা খালোঁ, পৰঠা খাই এতিয়া চকুটো মোহাৰি দিছোঁ, জ্বলা জ্বলা লাগিছে, পুৰিছে চকুটো। ছাতি তলত আহা। এয়াই মাৰ্কেটা ষ্টেচন, ৰেলৱে ষ্টেচন। প্ৰায় আমাৰ লেটেই হ'ল, প্ৰায়ভাগ অটো গ'লেই মানুহ লৈ লৈ। এইফালে আহা, এইফালে আহা, এইফালে আহা। এইফালে কচু, ঢেকীয়া, কচ মাছৰ জোল, চিম্পল অসমীয়া খানা। ঔটেঙা আনিব পাহৰিলোঁ, সেই নেমু লৈ লৈছোঁ, নেমু চেপি দিম, খাবলৈ ভাল লাগিব। কুমলীয়া পাইছিলে, নানিলে মায়ে। এইফালে ভাত, দেৰি হৈ গ'ল আজি ডক্টৰক দেখাই বজাৰ কৰি আহোঁতে। সেয়ে বনাই আছোঁ, ভাগিনটো ভোকেই লাগিছে। পৰঠা খাই আহিলোঁ বাৰু হোটেলত। ঠিক আছে, বনাই যাওঁ। হ'বই আৰু মাছৰ জোল হ'বই। ভাত হ'লেই ভাগিনটোক ভাত দি দিম। এয়া আজি আমাৰ দুপৰীয়াৰ খানা, লাঞ্চ। এয়া মাছ, এয়া বেটাৰ, আমি লাহেকৈ খাম। এয়া মান ধনিয়া চাটনি, মাছ ভাত, আমাৰ কচ মাছ, এয়া মান ধনিয়া চাটনি ভণ্টিয়ে বনালে, কচ মাছ, কচু ঢেকীয়া। আদিয়ে কৈছে একদম টেষ্টি হৈছে। ঠিক আছে ফ্ৰেণ্ডছ, খাই লওঁ আমি, আপোনালোকে ভিডিঅ'তে খাব দেই। বাই বাই। বাই বাই কৈ দিয়া। বাই বাই। আছে ন ৰাতিলৈও আছে।